আজি মই আপোনালোকক দেখুৱাব ওলাইছোঁ হাঁহৰ মাংসৰ জহা কোমোৰাৰ সৈতে কেনেকৈ বনাব লাগে তাৰ এটা ধুনীয়া ৰেচিপি। তাৰ কাৰণে আপোনালোকে হাঁহটো মই পুৰি পেলাই লৈছোঁ, বইল কৰি চাফা কৰি দিছোঁ পুৰা ধুনীয়াকৈ। জহা কোমোৰা লৈছোঁ, পিঁয়াজ লৈছোঁ, আলু লৈছোঁ। আলুটো দিব পৰা যায়, নিদিবও পৰা যায়, সেইটো নিজৰ ইচ্ছা। আদা নহৰু পেষ্ট। ইয়াৰ কাৰণে অলপমান প্ৰথমতে আমি মাংসটো মেৰিনেট কৰিব লাগিব। মাংসটো লৈ লৈছোঁ, ইয়াত পিঁয়াজ অলপমান দিব লাগিব, নেমুটোৰ ৰস দিব লাগিব, আদা নহৰু পেষ্ট অলপমান, সামান্য পৰিমাণে হালধি, সামান্য পৰিমাণে ধনিয়া গুড়া, সামান্য পৰিমাণে জিৰা গুড়া, অকণমান ৰেড চিলি পাউডাৰ, সামান্য পৰিমাণে নিমখ, কাৰণ নিমখটো আমি পিছতো দিম, তাৰ কাৰণে এতিয়া মই অলপমান দিছোঁ সামান্য পৰিমাণে। আৰু দিছোঁ ইয়াত আপোনাৰ চিকেন মছলা। মই মছলা কম ইউজ কৰোঁ, কাৰণ মছলা কম ইউজ কৰাটো ভাল হেল্থৰ কাৰণে। ইয়াত অলপমান আপোনাৰ মিঠাতেল দিব লাগিব, ভালকৈ মোহাৰি যাতে মছলাটো মাংসৰ লগত ভালদৰে মিলি যায়। এইটো মই মোটামুটি 15 পৰা 20 মিনিট থৈ দিম মাংসটো মেৰিনেট হোৱালৈকে। এইখিনি সময়ছোৱাত আমি আলুটো ফ্ৰাই কৰি ল'ম তেলত। আলুটো ডাইৰেক্ট দিব পাৰি, কিন্তু ফ্ৰাই কৰি ল'লে তাৰ টেষ্টটো বেলেগ হ'ব। মেৰিনেট হোৱালৈকে এইখিনি সময়ছোৱাত আমি আলুটো ফ্ৰাই কৰি দিলে সময়খিনি আমাৰ ঠিক হ'ব। এয়া মই আলুখিনি ফ্ৰাই কৰি লৈছোঁ। ব্ৰাউন কালাৰ পৰা একদম ব্ৰাউন হ'ব লাগিব, তেতিয়া ধুনীয়া হয়। এতিয়া আমি প্ৰিপাৰেশ্যনটো আৰম্ভ কৰিম। তাৰ কাৰণে প্ৰথমতে তেলটো গৰম কৰি 2 স্পুন শুকান জলকীয়া দিছোঁ, তেজপাত দিছোঁ, আদা লং ইলাচি ডালচেনি, তাৰপিছত আমি পিঁয়াজটো দি দিম। অলপমান ব্ৰাউন কালাৰ হ'ব লাগে ভালকৈ। পিঁয়াজটো মোটামুটি ব্ৰাউন কালাৰ হৈ গৈছে। এতিয়া ভাজিলে পিঁয়াজটো ভাল নহ'ব, অলপমান গোটা কৰিব লাগিব। এতিয়া আমি ইয়াত মেৰিনেট কৰা মাংসখিনি দি দিম। যিখিনি আদা নহৰু পেষ্ট আছিলে সেইখিনি পিছত দিম। একেবাৰে দি দিব পাৰি, কিন্তু পিছত কৰি দিলে ফ্লেভাৰটো ভাল হয়। এতিয়া অকণমান তাত ভাজি দিছোঁ আৰু নিমখ অকণ দি দিছোঁ। ফ্ৰাই কৰা আলুখিনি দি দিম, যাতে আলুখিনি মছলাটো সোমাই যাব পাৰিব, যাতে আলুটো খাবলৈ ভাল হ'ব।
এতিয়া মোটামুটি 10-15 মিনিট ভাজি ৰাখি দিম। ঢাকি ৰাখি গেছটো চিম কৰি দিম। মোটামুটি 10 মিনিট হৈ গৈছে। আমি ঢাকনখন লগাই চাইছোঁ, তেল মোটামুটি ওলাই আছে। এতিয়া আমি ইয়াত কোমোৰাখিনি দি দিম। কোমোৰাখিনি আগত দিলে মানে ভাল বেছি সিজি যায়, তাৰ কাৰণে অলপ দেৰিকৈ দিব লাগে। এতিয়া আমি আকৌ ঢাকি ৰাখি দিম 10-15 মিনিটমানৰ কাৰণে। মোটামুটি 10 মিনিট হৈ গৈছে। এইফালে পূৰা সিজি গৈছে, তেলটো পূৰা ওলাই গৈছে আমাৰ চব্জিটোত। এতিয়া দালিখনৰ পৰা কিমানখিনি পানী ওলাইছে জোলটো, তাৰ ওপৰত ডিপেণ্ড কৰি অকণমান পানী দিব লাগিব। সেইটো দিলেও দিলে, নিদিলেও ইচ্ছা অনুযায়ী জাষ্ট অকণমান। পানীটো দি পেলাই গেছটো অলপ হিটটো বঢ়াই দিব লাগিব। এতিয়া বঢ়াই দি অলপ সময় ঢাকি দিবলৈ 5 মিনিট। আমাৰ 10 মিনিট সময় হৈ গৈছে। এতিয়া আমি ঢাকনটো উদঙাই দিছোঁ। বৰ ধুনীয়া ফ্লেভাৰ এটা আমাৰ ৰুমত মন ওলাই গৈছে। ধুনীয়া হৈছে। এতিয়া পৰিৱেশন কৰিবলৈ ৰেডি হৈ গৈছে। এতিয়া গেছটো মই বন্ধ কৰি দিছোঁ। আপোনালোকেও বনাই চাব এইটো ৰেচিপি। বহুত উজু পদ্ধতিৰে মই ৰেচিপিটো দিছোঁ। আপোনালোকে ঘৰত বনাই এবাৰ ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। থেংক ইউ।